গুড মৰ্ণিং গাইজ। আজি আমি আমাৰ খেতি কৰা বাৰীখনলৈ আহিছোঁ। আমাৰ বাৰীখনত কি আছে আপোনালোকক দেখাম দেই। চাব আপোনালোকে কি আছে। সৰুকৈ আছে, বেছি নাই বাৰু। এইফালে দেখিছেনে জাতিলাও লাগি আছে দেই। জাতিলাও ঢেৰ লাগিছে। এইটো এটা লাগি আছে, এইপিনে গোটেই জাতিলাও লাগি আছে। এইটো এটা, এইবোৰ পিছে আমাৰ খেতি বিক্ৰী কৰিবৰ বাবে নহয়, ঘৰত খাবৰ কাৰণেহে কৰিছে। এইপিনে দেখিছেনে জাতিলাও চাংখন, গোটেই জাতিলাও ভৰ্তি হৈ আছে। ডাঙৰ বিলাহী লাগিছে দেই, কেঁচা হৈ আছে বাৰু এইবোৰ, তথাপিও যথেষ্টকেইটা লাগিছে বাৰু দেই। মাজে মাজে আলু গছো আছে। এইপিনে ওলকবি, ফ্ৰেঞ্চবিন লাগিছে দেই। এইবোৰ ফ্ৰেঞ্চবিন লাগিছে, দেখিছেনে? লাগিছে বাৰু, কিন্তু সৰু সৰু হৈ আছে। এইবোৰ দেখিছেনে, সৰু সৰু হৈ আছে। মটৰ খেতি কৰিছে, মটৰবোৰ লাগিছে। এয়া মটৰ লাগিছে। এই পিঁয়াজৰ খেতিখিনি বহুত ধুনীয়া হৈছে, বহুত পিঁয়াজ লাগিছে। এইপিনে দেখিছেনে, এক লাইন, এইটো 2 লাইন, 3 লাইন, 4 লাইন আমাৰ পিঁয়াজৰ। গাজৰ আছে। এয়া আমাৰ গাজৰৰ চাইজ দেখিছেনে, ইমানটো হৈছে আৰু মাজে মাজে ডাঙৰ হয়, নি আমি খাই থাকোঁ। দেখিছে আপোনাৰ কুঁহিয়াৰো আছে, আৰু লগতে আমাৰ ইয়াতে বাগানো আছে। তাৰ লগত অলপকৈ আৰু পাচলি খেতি কৰি থকা হৈছে। এইফালে আমাৰ ৰেল গেটখনো আছে, ৰেল লাইনটো আছে। আমি পিছে কচু বুটলিবলৈহে আহিছিলোঁ, কিন্তু আমি কচু ইয়াত পোৱা নাই কাৰণে আমি যাওঁগৈ আৰু। এইফালে আমাৰ আলাও পুলি লগাই থৈছে, এইফালে আছে, এইবোৰ লগাইছে।